সকলোৱে ভালনে যদি ভাল কমেন্ট বক্সত কমেন্ট এটা কৰি জনাই দিব অংকুৰ ভাই ইউটিউব চেনেললৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম যেহেতু মই আজি দোকানত আছো সেইটো কাৰণে ভাবিলো দোকানখন দেখুৱাম আজি আপোনালোকক আৰু দোকানত কি বস্তু পায় আৰু কি বস্তু নাপায় আৰু দোকানখন মই প্ৰথমতে এতিয়া সফা কৰি ল'ব লাগিব মই আহিছো গুদামলৈ আমাৰ গুদামটোত মানে সফা কৰি ল'ব লাগিব আৰু চিপছ দোকানত গৈ লগাব লাগিব বলক পিছৰ ভিডিঅ'খিনি আৰম্ভ কৰো এয়া মই আহি গলো গুদামত যেহেতু গুদামটো আমাৰ বহুতেই লেতেৰা হৈ আছে দেখিছে এইবোৰ কোট কিমান কেনেকে বস্তু পৰি আছে এতিয়া সেইগাল চিপছ গাল দেখিছে সেই চিপছ গাল নি মই দোকানত লগাব লাগিব আৰু গুদামটো প্ৰথমতে সফা কৰি লওঁ যেহেতু গুদামটো বহুতেই লেতেৰা হৈ আছে দেখিছে এইফালে মকৰা জাল আৰু গুদামটোত মানে আমাৰ লাইট মানে নাই সৰু লাইট এটা জ্বলাই থোৱা আছে সেইটা দেখিছে সৰু লাইট এটো মানে বেছি পোহৰ নিদিয়ে এফালে মই ভিডিঅ' কৰিবৰ কাৰণে খুলি ললো খিৰিকী আৰু এফালে দেখিছে কিমান লেতেৰা হৈ আছে গুদামটো চকচোন এইটো এতিয়া সফা কৰিব লাগিব সফা কৰি নিব লাগিব দোকানত আৰু লগাব লাগিব তেতিয়া মানুহে খাব বলক এতিয়া চাই থাকক ভিডিঅ'টো পলম নকৰি চিপছ দেখিছে এগাল গৈ দোকানত লগাব লাগিব এতিয়া বলক দোকানলৈ গৈ থাকো পলম নকৰি আৰু এতিয়া মও আহি পাই গলো এই দোকানখন এইখন দেখিছে এখন দোকান এইখনত মোবিল ছবিল পায় এইফালে দেখিছে শিখৰ এইবোৰ চিপছ এইবোৰ ওলমাই থোৱা আছে এইবোৰ ভালকে ষ্টেবল মাৰি লগাব লাগিব তাৰ পৰা এইফালে এইগাল এইবোৰ বিস্কুট আমাৰ এখন হোলচেল দোকান দেখিছে আৰু এইবোৰ দেখিছে এইবোৰ মিঠাতেল তাৰ পৰা দেখিছে এইবোৰ মোবিল আমাৰ ইয়াত বাইক চাইক খালি মোবিল চেঞ্জ কৰা নহয় এনে মোবিল ছবিল পায় চেঞ্জ কৰিবলৈ ওচৰতে এটা গেছ আছে এই গেছটো চেঞ্জ কৰিলে এখনে দেখিছে দোকানখন এখন 2 নম্বৰ দোকান আৰু আছে এইফালে সাইডতে এখন দোকান এখনত মানে সব গেলামালৰ বস্তু পায় দাইল পিয়াজ আলু সব পায় এতিয়া মই লগাইলে প্ৰথমতে লাগিব সফা কৰিব দোকানখন চাই থাকক এতিয়া সব সেইফালে এইবোৰ মকৰা জাল এইফালে এইবোৰ মকৰা জালবোৰ সব সফা কৰি লওঁ তাৰপিছত সফা কৰি হ'লে ভিডিঅ' কৰিম যিহেতু আমাৰ মানে ষ্টেণ্ডডাল নাই কেমেৰা মোবাইল লগাই থ'ব পৰা সেইটো কাৰণে মই দোকানখন সফা কৰি লওঁ তাৰপিছত সফা কৰি হোৱাৰ পিছত সব দেখাম আৰু এখন হোটেলত চাহ পৰঠা কফি কেক সব পায় সেইখন বেছি দিন হোৱা নাই আজি 2 মাহমান হৈছে এইখন হোটেল আমি কিবা কিবি ভোক চুক লাগিলে তাতে খাওঁগে আৰু সেইখন হোটেল দেখিছে সেইখন দোকান সফা কৰি হৈ গ'ল এতিয়া বহি লৈছো ধুনীয়াকে ভুজিয়া পেকেট খাই লওঁ ভুজিয়া দেখিছে খাইছো অকণমান কষ্ট হ'ল দোকানখন যিহেতু মকৰা জাল এৱালো আকৌ চিপছ গাল লগালো চিপছ গাল ল'ব গাল দেখিছে এইগাল অথনি খালী আছিলে এতিয়া মই ভৰ্তি কৰি দিলো আৰু এইফালে চব কেইডালো ভৰ্তি কৰি দিলো সেইফালে চব মকৰা জাল আছিলে মকৰা জালো চব পেৰুৱাই কৰি চব সফা কৰিলো এইবোৰ বিস্কুট দেখিছে এইবোৰ বিস্কুট আমাৰ হোলচেল দোকান তাৰপৰা সেইবোৰ দেখিছে তাৰপৰা এইটো আমাৰ মেইন ৰোডৰ ৰাস্তা কিনাৰতে আছে মেৰাপানী গোলাঘাট যোৱা তাৰ মানে মেইন ৰাস্তা কিনাৰতে আৰু এখন দোকানখন ভিডিঅ'টো বেছি দীঘল নকৰিলো মানে দোকানত এনেই থকা টাইমটো আৰু এনেই বনাই দিলো অলপ আৰু বেছি দীঘলো নকৰো দীঘল কৰিলেও বহুত হেৰি হয়গে আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কমেন্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলেহে মানে মনটো ভাল লাগে তেতিয়া আকৌ নতুন এটা ভিডিঅ' দিবলৈ মন যায় গতিকে লাইক কমেন্ট শ্বেয়াৰ ছাবস্ক্ৰাইব